Hello, good afternoon. মই ৰোনাল্ডো টাইট উত্তৰ পূব সীমান্ত ৰেলৱে কমাৰ্চিয়েল বিভাগৰ কৰ্মচাৰী। মই যোৰহাট আৰু গোলাঘাট জিলাক প্ৰেমৰ নদী কাকডুঙাই বিভাগ কৰিছে আৰু গোলাঘাটৰ দিশে থকা এটা সৰু ষ্টেচন চকিটিঙত এই সৰু ষ্টেচনটোৰ ইনচাৰ্জ হিচাপে আছোঁ। মই অসমৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীলে এই ভিডিঅ'টো আগবঢ়াব খুজিছোঁ এইকাৰণেই ভাৰতীয় ৰেলৱে হ'ল পৃথিৱীৰ দ্বিতীয় বৃহত্তম ৰেলৱে, ছেকেণ্ড লাৰ্জেষ্ট ৰেলৱে ছিষ্টেম অফ দ্য ৱৰ্ল্ড আৰু ফাৰ্ষ্ট লাৰ্জেষ্ট ৰেলৱে ছিষ্টেম অফ এছিয়া কণ্টিনেণ্ট, আমাৰ এছিয়া মহাদেশৰ আটাইতকৈ বৃহৎ ৰেলৱে ছিষ্টেম। 1832 চনত সেই সময়ৰ লৰ্ড ডেল হাউচিয়ে ভাৰতীয় ৰেলৱে প্ৰথম আৰম্ভণি কৰিছিল। গতিকে এই ভাৰতীয় ৰেলৱে আজি পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম ৰেলৱে হিচাপে প্ৰতিষ্ঠা হৈছে। আমাৰ ভাৰতীয় ৰেলৱেক 17টা জোনত ভাগ কৰিছে আৰু এই 17টা জোনৰ এটা জোন হৈছে NF ৰেলৱে আৰু NF ৰেলৱেৰ মুখ্য কাৰ্যালয় হৈছে আমাৰ গুৱাহাটীৰ মালিগাঁও। ইতিমধ্যে আপোনালোকে গম পাইছেই যে ভাৰতীয় ৰেলৱেত বহুতো পোষ্ট ওলাইছে, চাকৰি ওলাইছে আৰু আমি বিচাৰোঁ মোৰ এই ভিডিঅ'টো কৰাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট উদ্দেশ্য এটাই, সেইটো হ'ল আমাৰ অসমীয়া মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে ভাৰতীয় ৰেলৱেত চাকৰি পাওক, তেওঁলোকে বিনা পইচাত চাকৰি পাওক, তেওঁলোকে ৰেলৱে এক্সাম এপ্লাই কৰক। অহা 31 মাৰ্চলৈকে লাষ্ট ডেট গ্ৰুপ বি পোষ্টৰ। গতিকে তেওঁলোকে মেধাসম্পন্ন ল'ৰা ছোৱালীবিলাকে চাকৰিত এপ্লাই কৰক আৰু ভাৰতীয় ৰেলৱেত চাকৰি পাওক। মই এইটোৱে বিচাৰিছোঁ। নহ'লে আপোনালোকে জানেই আমাৰ NF ৰেলৱে চাকৰিসমূহ অসমৰ পৰা অহা বহিৰাজ্যৰ প্ৰাৰ্থীসকলে চাকৰিসমূহ পাই যায়। গতিকে আমি বিচাৰোঁ যে এই চাকৰিসমূহত ভাৰতীয় ৰেলৱেত যিহেতু বহুত সুবিধা আছে, বহুত ফেচিলিটি আছে, গতিকে আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলে, অসমীয়া যুৱক যুৱতীসকলে এই চাকৰিসমূহ পাওক আৰু তেওঁলোকে আজি আমাৰ ভাৰতীয় ৰেলৱেৰ টিটি হৈ থাকক, CC হৈ থাকক, ৱেল ড্ৰেছ এণ্ড স্মাৰ্ট ড্ৰেছ পিন্ধি থাকক, তেওঁলোকে ভাল ভাল জব কৰক। আজি এই ৰেলৱে গ্ৰুপ ডি পোষ্টসমূহ হৈছে আপোনাৰ ট্ৰেক মেইনটেইনাৰ অৰ্থাৎ ট্ৰেকমেন, খালাচী, কেবিনমেন, আপোনাৰ পৰ্টাৰ, পইণ্টছমেন, ভালমেন ইত্যাদি বহু পোষ্ট আছে আৰু যিবিলাকৰ কাৰণে এতিয়া গ্ৰুপ ডি পোষ্টত কোনো টেকনিকেল কোৱালিফিকেশ্যন নালাগে। ৰিচেণ্টলি জেনেৰেলি আপোনাৰ ফিটাৰ, ৱেল্ডাৰ, টাৰ্ণাৰ এইবিলাকৰ কাৰণে আপোনাৰ ITI চাৰ্টিফিকেট লাগিছিল বা টেকনিকেল চাৰ্টিফিকেট লাগে, কিন্তু ৰিচেণ্টলি বিফৰ 1 week or 10 days একৰ্ডিং টু ইণ্ডিয়ান ৰেলৱে বৰ্ড গ্ৰুপ ডি পোষ্টৰ কাৰণে কোনো টেকনিকেল চাৰ্টিফিকেট নালাগে। আৰু সেয়েহে মই ভাবোঁ বাকীসমূহ যিবোৰ নন টেকনিকেল পোষ্ট আছে আপোনালোকে এপ্লাই কৰক। কোৱালিফিকেশ্যন অনলি মেট্ৰিক পাছ ফৰ গ্ৰুপ ডি ষ্টাফ আৰু সোমাই আপোনালোকে 25,000 পে'মেণ্ট ড্ৰ কৰক। ভাৰতীয় ৰেলৱেত বহু সুবিধা আছে, সেই সুবিধাসমূহ মই আপোনালোকক কৈ দিছোঁ চমুকে। এজন গ্ৰুপ ডি ষ্টাফ সোমাই তেওঁ 25,000 ষ্টাৰ্টিং পে'মেণ্ট পাব। লগতে তেওঁ প্ৰতি বছৰে পূজাত তেওঁ বনাছ 19,000 পাব। লগতে তেওঁৰ নিজৰ লগতে পৰিয়ালৰ যিসমূহ ডিপেণ্ডেণ্ট, তৃতীয় সুবিধাটো, তেওঁ নিজৰ পৰিয়াল অথবা তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট মানুহখিনিক লৈ ভাৰতবৰ্ষৰ যিকোনো জেগাত তেওঁ ঘূৰিব পাৰিব, ফুৰিব পাৰিব। হেল্ল', নেটৱৰ্ক প্ৰব্লেমৰ মাজতে নাইকিয়া হৈ গ'লোঁ। প্ৰতি 3 মাহৰ মূৰে প্ৰতি আপোনালোকে এখন পাছ পাব, অৰ্থাৎ 12 মাহত আপোনালোকে 4খন পাছ পাব। ভাৰতবৰ্ষৰ য'তেই আপোনালোকে যাব খোজে ৰেলৱে লাইন থকালৈকে, মুম্বাই, গোৱা, য'তেই যায়, চেন্নাই, আপোনালোকে ফুৰিব পাৰিব ৰিফ্ৰেছমেণ্টৰ কাৰণে। তাৰোপৰি আপোনালোকৰ 2টা সন্তান ক্লাছ 12লৈকে আপোনালোকে ফ্ৰীকৈ পঢ়ুৱাব পাৰিব। গোটেই পইচা ভাৰতীয় ৰেলৱে বিয়েৰ কৰিব। আপোনালোকৰ ইউনিফৰ্ম ভাৰতীয় ৰেলৱে পইচা দিব, চিলাই পইচা দিব, ইমান সুবিধা, কোৱাৰ্টাৰ দিব, মেডিকেল ফেচিলিটি, এভৰিথিং আপোনালোকে পাব। গতিকে ইমান সুবিধা থকা এটা ডিপাৰ্টমেণ্টতনো আপোনালোকে কিয় জইন কৰিব নিবিচাৰে? আপোনালোকৰ মনত হয়তো প্ৰশ্ন উঠিছে যে আমি ভাৰতীয় ৰেলৱে চাকৰি নেপাম, বহিৰাগতই পায়। আচলতে সেইটো নহয়। যদি আপোনালোকে ভালদৰে পাছ কৰে, যদি আপোনালোকে ভালদৰে এক্সাম দিয়ে, এতিয়া সকলোবোৰ এক্সাম অনলাইন হ'ব। ক্লাছ 8ৰ পৰা 9, 10ৰ ডেট মিনছ ক্লাছ 8, 9, 10 অৰ্থাৎ মেট্ৰিকলৈকে যদি আপোনালোকে বিজ্ঞান, ইংৰাজী লগতে অংকসমূহ জানে আৰু লগতে জিকে, গতিকে পোৱাৰ কোনো কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ, আপোনালোকে চাকৰি পাবই। আৰু মেধাসম্পন্ন অসমীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এই ৰেলৱে গ্ৰুপ ডি পোষ্টসমূহ পাবৰ কাৰণে এইটো এটা গল্ডেন চান্স নেভাৰ কামছ এগেইন। জাষ্ট এপ্লাই, go to the cafe, last date is 31st March and
My request to all Assamese boys and girls to get into the Indian Railway. Welcome to the second largest railway system of the world and first largest railway system of Asia. আপোনালোকে আমাৰ সহকৰ্মী হওক, একেলগে চাকৰি কৰিম, ৰেলৱেৰ ডিউটিৰ মাজতে আমি কবিতা আৰু গানেৰে জীৱনসমূহ পাৰ কৰিম। মোৰ বহু শুভকামনা আছে সকলোবোৰ অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে। মই এটা কাৰণে এই ডিউটিত থকা অৱস্থাতে এই লাইভ ভিডিঅ'টো দিছোঁ, কাৰণ মই অসম আৰু অসমীয়াক বহুত ভাল পাওঁ। মোৰ প্ৰাণতকৈও আপোন অসম আৰু অসমীয়া, যাৰ বাবে অসমীয়া নিবনুৱা ল'ৰা ছোৱালীসমূহে ভাৰতীয় ৰেলৱেত যাতে চাকৰি পায় আৰু চাকৰি পোৱাটো বিচাৰিছোঁ। দিছ ইজ মাই ৰিকুৱেষ্ট। আৰু গ্ৰুপ ডি পষ্টৰ কাৰণে আপোনালোকে কিতাপৰ দোকানলৈ যাব আৰু তাত ক'ব যে ৰেলৱে গ্ৰুপ ডি পষ্টৰ কিতাপসমূহ দিয়ক। তাতে লিখা থাকিব প্ৰিপাৰেশ্যন বা গাইড বুক ফৰ ৰেলৱে গ্ৰুপ ডি পোষ্ট, ট্ৰেকমেন, গেটমেন, খালাচী ইত্যাদি। আৰু এইখিনিতে মই আন এটা কথা আপোনালোকক বহুত এটা ইম্পৰ্টেণ্ট কথা জনাব খুজিছোঁ। আটাইতকৈ বেছি পোষ্ট আছে ট্ৰেকমেনত, অৰ্থাৎ আধুনিক নাম ট্ৰেক মেইনটেইনাৰ। তেওঁলোকে ট্ৰেকত থাকিব, গতিকে আপোনালোকে তাত এপ্লাই কৰিব পাৰে। তাতে চাকৰি পোৱাৰ সম্ভাৱনা বেছি, কাৰণ তাতে ট্ৰেকমেনত পোষ্ট বেছি। আৰু দ্বিতীয়তে আপোনালোকে যদি কয় যে মই কেৱল ষ্টেচনত থাকিম, ষ্টেচন মাষ্টৰৰ লগত, তেতিয়া আপোনালোকে পৰ্টাৰ, পইণ্টছমেন, কেবিনমেন এপ্লাই কৰিব পাৰে, কিন্তু তাত পোষ্টৰ সংখ্যা কম। কিন্তু পোষ্টৰ সংখ্যা কম হ'লেও তাত আপোনালোকে ডিপাৰ্টমেণ্টেলি কম্পিটেটিভ এক্সাম দি ছাপ'জ আমাৰ দৰে CC বা TT বা এনি আদাৰ টিকেট এক্সামাইনাৰ আপোনালোকে ওলাই যাব পাৰিব। গতিকে মোৰ অনুৰোধ, আপোনালোকে প্ৰথমতে চাকৰিটো যদি পোৱাটো বিচাৰে তেন্তে ট্ৰেকমেনত এপ্লাই কৰক। আৰু যদি আপোনালোক বেছি মেধাসম্পন্ন, আপোনালোক অভাৰ কনফিডেন্স যে এই গ্ৰুপ ডি পোষ্টৰ কম্পিটেটিভ এক্সামত পাছ কৰিবই আপোনালোকে আৰু চাকৰিটো পাবই, তেন্তে আপোনালোকে পৰ্টাৰ, পইণ্টছমেন, কেবিনমেন ইত্যাদিত এপ্লাই কৰক আৰু খালাচীত এপ্লাই কৰক। তেন্তে ডিপাৰ্টমেণ্টেলি যিবিলাক এক্সাম হৈ থাকে সেইবিলাকত আপোনালোকে উচ্চ পদলৈ ওলাই যোৱাত সুবিধা পাব। মোৰ এয়াই বহু ৰিকুৱেষ্ট, আপোনালোকে চাকৰি পাওক। সদুশেষত মই আপোনালোকৰ বাবে মোৰ এটা স্বৰচিত কবিতা শুনাইছোঁ। তুমি দিয়া দুখবোৰ বুকুত গজি উঠে এজোপা গছ হয়, তোমাৰ নখৰ আচৰত দগ্ধ এই কবিৰ হৃদয়। তুমি দিয়া দুখবোৰ বুকুত গজি উঠে এজোপা গছ হয়, তোমাৰ নখৰ আচৰত দগ্ধ এই কবিৰ হৃদয়। পুনৰবাৰ অসমৰ সমূহ মেধাসম্পন্ন যুৱক যুৱতীলৈ মোৰ হিয়া ভৰা শুভকামনা জনালোঁ। চাকৰি পাওক। মই বহু কষ্টত উঠিছিলোঁ, এখন প্ৰত্যন্ত ভিতৰুৱা গাঁৱৰ ল'ৰা আছিলোঁ। 3ডাল বাঁহৰ সাঁকো পাৰ হৈ আৰু এছিয়া মহাদেশৰ দীৰ্ঘতম কাঠৰ দলংখন পাৰ হৈ 3.5 কিলোমিটাৰ যোগ 3.5 কিলোমিটাৰ, টোটেল ডেইলি 7 কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ আহোঁ। তাৰপিছত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ভাল কলেজ কটন মহাবিদ্যালয়ত পঢ়িবলৈ সুবিধা পালোঁ। আৰু আজি এই অৱস্থাত পালোহি কেৱল আপোনালোকৰ বাবে। গতিকে নোৱাৰাৰ কোনো কাৰণ নাই। Life is a battlefield, Hitler. Just try and go ahead, apply and grab the railway job. All the best, my friends. Love you all.